Hello guys, welcome back to my another video. It's Frank. Intro hello guys, welcome back to my another video. It's Frank and you're watching Missing. আজি বহুত দিনৰ মূৰত ওলাই আহিছো আৰু বহুত দিনৰ পৰা ভিডিঅ' দিয়া নাই তাৰ কাৰণে সৰি মোৰ লগত আছে কুমুদ সোণোৱাল এফালে হাই কৰি দিয়া আৰু এফালে জ্যোতিষ মৰাং সো আমি ওলাই যাম ইয়াৰ পৰা ওলাই যাম কত যাম নাজানো একেটালৈকে মাৰি যাম আমি এইজন আৰু মই এতিয়া ৰাস্তাই গৈ আছো কিমান দূৰ পামগে নাজানো আৰু কিন্তু মানে এনেকৈ প্লেনিঙো নাই কত যাম এইকাৰণে কি কয় এইটোক যাযাবৰ ফুৰি আছো এনেকৈ মুকলি হাৱা এজন হেলমেট পিন্ধা নাই পুলিচৰ ধৰাম ইয়াক ফাইন আমি তিনিজন পুৰণা লগৰীয়া স্কুলৰ পৰা একেলগে পঢ়ি অহা এণ্ড আৰু দুজনমান লগৰীয়া লগ কৰিব যাব আছিলে কিন্তু এজন ডিমাপুৰলৈ গৈছে বোলে আৰু এজন আৰ্টিষ্ট হয় সি টিউশ্যন কৰি দিব গৈছে নেকি নাজানো আমাৰ ওলোৱা প্লেনিং আছিলে 1 বজাতে কিন্তু এইটো কামৰ কাৰণে মানে এতিয়া 3টা বাজি গ'লগৈ আৰু এজনক ৰখাই বেচেৰাটো খিনাই গৈছে ৰখি এতিয়া গৈ আছোঁ সিহঁতৰ গাঁৱফালে যাম সিহঁতৰ গাঁৱৰ পৰা অলপ আগবাঢ়ি যাম অলপ ফুৰো কিমাননো ঘৰৰ ভিতৰত বহি থাকিম আৰু ঢকুৱাখানা পাৰ্ট 3 আহিবলগীয়া আছে এইকেইদিন অলপ অসুবিধা হৈ আছিলে যোৱাকালি দেউতাৰ বছৰীখাটো হৈ গ'ল সেইকাৰণে অলপ বিজি হৈ আছিলোঁ এতিয়া ফ্ৰী হ'লোঁ এইটো ভিডিঅ' দিয়াৰ পাছত সিটো ভিডিঅ'টো দি দিম এণ্ড গৈ আছোঁ আৰু এনেকৈ এইফালে এনেকৈ চাই আছে পিছত কি কৰি আছে বুলি মটৰব্লগ কৰি যাব লাগিছিলে কিন্তু মোবাইলৰ এংগেলটো মিলাব পৰা নাই এক চাইড হৈ আছে সেইকাৰণে অলপ অসুবিধা হৈছে সেইকাৰণে মই পিছফালে বহি গৈছোঁ আৰু এণ্ড চাওক ধুনীয়া জেগা Drove as far as we could to ignore what's around, ignore all expectations, even when we should. এজন মহাপুৰুষক বহুত দিনৰ পৰা লগ পোৱা নাছিলোঁ একচুৱেলি সেইকাৰণে ইয়াক মাতি পঠিয়ালোঁ লগ কৰোঁ বুলি একচুৱেলি সি একেদিন খেতিত লাগি আছে আৰু সিহঁতৰ ঘৰটো অলপ দূৰ সেইকাৰণে মানে লকডাউন ষ্টাৰ্টিঙৰ পৰা এতিয়ালৈ আজি লগ পাইছোঁগৈ বহুত দিনৰ পৰা খেতিতে লাগি আছিলে সেইকাৰণে মানে আৰে ডক্টৰ বাবু কাক লগ পালোঁ আমাৰ পুৰণা লগৰীয়া স্কুলমেট কনৰা চনৰা পোৱা নাই নেকি কৈছোঁ মোৰ কাহ হৈছে দেই পঢ়া শুনা কথা নহ'ব অকম নোঙা ব'লা আৰু এজন স্কুলমেট লগ পালোঁ ভাল লাগিলে কথা চথা পাতিলোঁ এতিয়া যাওঁ ৰাস্তা বেয়া অলপ আৰু মোৰ চুলিৰ অৱস্থা বেয়া বতাহত ফালি গৈছে পূৰা চ' 2020 চনৰ আজি 20 জুন এণ্ড মোৰ 20K ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'ল কেনেকৈ কমপ্লিট হ'ল পাছত ক'ম ভিডিঅ'টো চাই থাকক যদি জানিবলৈ ইচ্ছা আছে চাই থাকক ঘৰ ৰাস্তাৰ কিনাৰে ইয়াত বহুত কাৰ্ভ আছে সেইকাৰণে লাহে যাবলগীয়া হয় আৰু উপায় নাই প্ৰেমে ফোন কৰিছে চ' আমি এইটোকে চাব আহিছিলোঁ বিউটি অফ নেচাৰৰ বিউটি এইফালে প্ৰেমিকাৰ লগত কথা পাতি আছে আৰু এইফালে মাটি চহাই থৈ দিছে পূৰা পানী ধুনীয়াকৈ ধান চান ৰুব পাৰিব আৰু আগতে স্কুল টাইমত ইয়ালৈ চাইকেল মাৰি আহিছিলোঁ কিন্তু এতিয়া অলপ ডাঙৰ হ'লোতো সেইকাৰণে স্কুটি লৈ আহোঁ আৰু বাইকটো নাই বাৰু
world intersect, on each one I reflect. These lines write my story, these places change me, each one replacing, like night into morning. I miss the open air, the going anywhere, riding with you like we used to. এতিয়া ৰিগলি পাম আৰু এণ্ড এতিয়া জেগা এটা আছে টাৰ্ণিং এটা তাত হেনো ভূত আছে বোলে কয় লোকে নাজানো আৰু 12টা বজাৰ পাছত ইয়াত আহিবলৈ মানা কৰে বহুতে নাজানো গাঁৱৰ মানে হৈছে এইটো জেগাত এই ঔটেঙা গছকেইটাত হেনো কিবা এটা মানে অদৃশ্য শক্তি এটা আছে বোলে কি নাজানো বহুতে প্ৰুফ পাইছে বোলে ইয়াত কিবা কিবি ঘটনা ঘটিছে এণ্ড মানে তেনেকৈ একো ডাঙৰ মেজৰ কেছ হোৱা নাই কিন্তু মানে এনেকৈ পেৰানমিয়েল এক্টিভিটিজ কেইটামান পাইছে নাজানো আৰু আচল কথাটো কি এণ্ড আহিব লাগিব এবাৰ ট্ৰাই কৰি চাব লাগিব কিন্তু অলপ পাৰ হ'লে নদী এখন আছে তাতে এখন হেংগিং ব্ৰিজ আছে হেংগিং ব্ৰিজ আছে নাই আছে ন এদিন আহিম ইয়াত ইহঁতৰ গাঁৱত ভালকৈ এক্সপ্ল'ৰ কৰিম গাঁৱতো এইফালে ধুনীয়া জেগা আছে অভাৰ ৰিজাৰ্ভ ইয়াৰ পৰা যাব পাৰে যাম এদিন ভালকৈ এক্সপ্ল'ৰ কৰিম সেইটোৱে বাঘকেইটা দেখিছে নহয় এইফালে অলপ সাৰ লাগি আছে এইফালে হাতী আহে চ' সেইকাৰণে মানে এইফালে ইলেক্ট্ৰিক কাৰেণ্ট লগাই থৈ দিছে যাতে ইয়ালৈ আহিব নোৱাৰোঁ তো এইফালে আছে এইখন জ্যোতিষৰ ঘৰ আৰু তাত গাহৰি মাংস অকণমান আনিছিলে তাত দি আহিব আৰু আমি ওলাই যাওঁ ফুৰিবলৈ We drove as far as we could to ignore what's around, ignore all expectations, even when we should hold out to what's behind and see what will come. Scared of talking, drowning my thoughts in love. Cigarette smoke still clouds this fleeting high that we're drowning in. Sleep and pride and terror back. I like when you traverse my mind. ইমান কিউট কিউট পোৱালি দেখিছোঁ নহয় ভাল লাগিছে কিবা এটা মই কিন্তু সৰুতে কিউট নাছিলোঁ বোলে বহুত বেয়া আছিলোঁ দেখিবলৈ এখন ধুনীয়া নদী এখন ইয়াতে ইয়াৰ গাঁৱৰ ল'ৰা এইকেইটা ইয়াতে গা ধুৱে বহুত দ আছে পানী কিন্তু দেই মই এবাৰ ধুইছিলোঁ ইয়াত এখন আমাৰ ৰিজাৰ্ভ ৰিজাৰ্ভ এইটো আমাৰ দীপ ভাই তো একেদিন ইয়ালৈ আগৰ পৰাই মানে গৰম এনেকৈ ছামাৰ ছিজনত বহুত মানুহ যায় কাৰণ বহুত গৰম এইফালে আমাৰ বজাৰ ছাইডে সেইকাৰণে ইয়ালৈ মানুহ আহে আৰু এইফালে এই লগৰীয়াকেইটা ইয়াতে আছিলে আৰু গধূলি হ'ল যে সেইকাৰণে ওলাইছেগৈ আমিও বেছি দেৰি নাথাকোঁ তাত What is this behavior यार कुछ तो शर्म करो अभी तुम लोग YouTube पे आने वाले हो বাঘজানৰ যোনটো জুইটো অকণমান ফ্লেমিং হৈ আছে এতিয়াও আৰু ৰাতি হ'লে বহুত ক্লিয়াৰকৈ দেখে কিন্তু দিনত অকণমানকৈ দেখি পায় কেমেৰাত বন্দী নহয় আৰু এইটো আমাৰ নিচিনা মোবাইল কেমেৰাত
धूल उड़ाते हुए मेजिक गाड़ी আৰু ইয়াতে পানী বাঢ়িছে বৰষুণ দি আছিলে কেইদিনমান আগত আৰু এইফালে চেপা পাতিবলৈ লগাই থৈ দিছে ধূলি 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 পাউডাৰ পাউডাৰ फ्री का पाउडर फ्री का पाउडर फ्री का पाउडर स्कुल ভ্যান ইয়াত কি কৰি আছে স্কুল ভ্যানে ভাড়া মাৰি আছে উপায় নাই না এতিয়া লকডাউনৰ সময় কিবা এটাতো পাব লাগিব টকা চকা সেইকাৰণে এনেকৈ ভাড়া মাৰি আছে আৰু চাউণ্ডটো শুনক চাউণ্ড 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 শুনক কাণ পাতি শুনকচোন আমাৰ হিৰো মানে হিৰো কোম্পানীৰ স্কুটি সঁচাকৈ বহুত ঠাণ্ডা টেম্পাৰেচাৰ কিমান আছিলে ফিলিং কুল কুল একদম মানে তাৰপৰা ডাইৰেক্ট ইয়ালৈ চাডেনলি চিফ্ট হৈছেতো একদম ঠাণ্ডাটো ঠিককৈ সোমাই আহিছে মানে লাগে এনেকৈ বৰ্ষাৰণ্য অসমৰ দ্বিতীয়খন বৰ্ষাৰণ্য আমাৰ বিশ্বজিৎ দৈমাৰী জোনাই ব্লগ সি এফালে ড্ৰোন শ্বট লোৱা আছে চাগে তাৰ পাৰিলে চেক কৰি চাব ওপৰৰ পৰা ভিউটো বহুত ধুনীয়া লাগে বিশ্ব পৰিৱেশ দিব অকল 5 জনে নহয় পাৰিলে সদায় বিশ্ব পৰিৱেশ দিব মনত দিছ ইজ ৰিয়েলি অমেজ বে বতাহ কি ঠাণ্ডা আৰু পানী চাওক চাব পাইছে চাগে ডিফাৰেণ্ট আৰু লাষ্ট টাইম ইফালে দেখি পাইছিলে চাগে সিটো চাইডে এখন চাপৰি আছিলে সৰুকৈ এণ্ড এতিয়া কুঁৱলী চাওক কি ধুনীয়া লাগিছে উঠিব মন গৈছে বে এইফালে ইমান মজাকৈ ফুৰি আছে সঁচাকৈ বহুত পানী বাঢ়ি গ'ল এণ্ড লাষ্ট টাইম মই ইয়াত থিয় হৈছিলোঁ ইয়াত আছিলোঁ আৰু ইয়াত ফেৰীটো সেইটো আছিলে সেইফালে এই আগফালে একদম পাৰ্ক কৰি থৈছিলে এতিয়া পানী বহুত উঠি গ'ল মই কৈছিলোঁ লাষ্ট টাইম যে প্ৰত্যেক বছৰে পানী বাঢ়ে আৰু মাটি খহায় বুলি এতিয়া পানী বাঢ়িছে আৰু আহিমগৈ আৰু এবাৰ দেখুৱাম কিমান কি হ'ল এইবোৰ অভদ্ৰ কথা নকওঁ আমি অলপ আগবাঢ়ি আহিছোঁ এয়া আমাৰ সোণোৱাল দা নতুন ব্লগাৰ আমাৰ সৰ্বানন্দ সোণোৱালৰ ভতিজা সৰ্বানন্দ সোণোৱালৰ ভতিজা নেকি অঁ নহয় একচুৱেলি সৰ্বানন্দ সোণোৱাল খুৰা ইয়াৰ মানে চুলিকেইটা মিলিলে অকল আমি আগবাঢ়িকেলৈ আহিছিলোঁ এই পিছফালৰ ভিউটো দেখাম বুলি একদম আৰু এইফালে নাও এখন ডুবি আছে সৰু সুৰা নাও পিছফালৰ মানে সুতটো মানে ইমান বেছি নহয় একদম ভাগৰ ভাগৰ লাগি গৈছে একদম আগলৈ যাওঁ বহুত ভাল লাগিছে চাই কিন্তু অলপ বেয়াও লাগিছে কাৰণ ক্ষতি হৈছে অলপ কিন্তু আমাৰ এই ৰিজাৰ্ভটোৰ কাৰণে বাচি আছে আমাৰ জোনাই এতিয়ালৈ নহ'লে বা এই ৰিজাৰ্ভটো যদি কিবা হৈ যায় জোনাই পৰা ডুবি যাব মানে পানী চাওক মই দেখাই আছোঁ সুতটো চাওক ব্ৰু দিছ ইজ ৰিয়েলি অ'চাম ফাৰ্ষ্ট টাইম ক'ব পাৰি 3 মাইলৰ এনেকৈ কুঁৱলী দেখিছোঁ মই বহুতবাৰ আহিলোঁ কিন্তু ফাৰ্ষ্ট টাইম যিয়ে নহওক চাওক কি ধুনীয়া লাগিছে মানুহবোৰে কেলৈ বৰবাদ কৰিব বিচাৰে জানো এই প্ৰকৃতিক ইমান ধুনীয়া ধুনীয়া মাই গডছ চকুৰে যি দেখিছোঁ ন আপোনালোক কেমেৰাত দেখাব পৰা নাই বহুত ধুনীয়া লাগিছে আৰু এয়া চাওক গৰা খহনীয়া খহালে পূৰা এইটো মই নপৰিলে হৈছে ভাই ৰিক্স আছে আপোনালোকে দেখা নাই চাগে কিন্তু মই দেখি আছোঁ এইফালে ফগ সময় সময় বাঢ়ি গৈ আছে আৰু এইফালে আহি গৈছে পূৰা এইটো চাওক सूरज के किरणों में भी दिख रहा है এতিয়া মোৰ 20K ছাবস্ক্ৰাইবাৰ ৰিভিল কৰোঁ
20K ছাবস্ক্ৰাইবাৰ একচুৱেলি মোৰ এইটো চেনেলত হোৱা নাই, মোৰ আৰু এটা চেনেল আছে বহুত বছৰ আগতে খোলা 2017তে, এণ্ড তাত 10টামান ভিডিঅ' দিয়া আছিলে আৰু এতিয়া সেই চেনেলটোত 20K হৈ গৈছে ছাবস্ক্ৰাইবাৰ, বাট 20K হোৱা মই গম নাপাওঁ একচুৱেলি, কাৰণ বহুত দিনৰ পৰা ইমেইলটোক ইউজ কৰা নাছিলোঁ, পাছৱৰ্ড পাহৰি গৈছিলোঁ, এণ্ড কেইদিনমান আগতে পাইছোঁগৈ। এতিয়া চাইছোঁ চেনেলটোত 20K হৈ আছেগৈ, এণ্ড সেইদিনাখন মনিটাইজ কৰিব ট্ৰাই কৰিলোঁ, বাট নোৱাৰিলোঁ, কাৰণ তাৰ যোনবোৰ কণ্টেণ্ট সেইকেইটা অলপ উল্টা পুল্টা কেইটামান দিয়া আছিলে ভিডিঅ', 2টামান ভ্লগ ভিডিঅ' আছিলে, এণ্ড 8-9টামান গানৰ ভিডিঅ' আছিলে, সেইকাৰণে মানে ইউটিউবে একচেপ্ট কৰা নাই। এতিয়া কৈছে কিবা এটা নতুন কণ্টেণ্ট দি মনিটাইজ কৰি ল'বলৈ। ভাবিছোঁ সেইকাৰণে এইটো চেনেলটো এৰি তালৈকে যাওঁ নে দুটা চেনেলটোৱে চলাওঁ ভাবি আছোঁ। আপোনালোকে ছাজেষ্ট কৰক কি কৰোঁ, দুটা চেনেল চলাওঁ নে তালৈ শ্বিফ্ট কৰোঁ নে ইয়াতে থাকোঁ, আপোনালোকৰ কোৱা মতে কৰিম আৰু বাট পইচা মাংতা হে না। এতিয়া আপোনালোকক ধুনীয়া ধুনীয়া জেগালৈ মানে আপোনালোকক ধুনীয়া ধুনীয়া বস্তু দেখাবলৈ এতিয়া ভাল কেমেৰা এটা লাগিব না, চ' ভাবিছোঁ সেইটোকে মনিটাইজ কৰি লওঁ ভালকৈ, এণ্ড তাৰপৰা GoPro এটা লৈ লওঁ ভাবিছোঁ, কি হয় নাজানো। কৈ দিয়ক আৰু কি কৰোঁ, লাষ্ট তাত ব্লগবোৰ দি মনিটাইজ কৰি লওঁ নে কি, আৰু ইউটিউবত সেইটো কাৰণে আহিছিলে না, টকাৰ কাৰণে पैसा लगे भाई, पैसा ही सब कुछ है, सब कुछ नहीं है, मतलब ज़रूरत पूरा करने के लिए पैसा चाहिए ना। कमेन्ट सेक्शনত জনাই দিব কি কৰিলে উচিত হ'ব, আৰু মই চেনেলটোৰ লিংক ডেছক্ৰিপশ্যনত দি দিম। আপোনালোকে যদি য়েছ কয় দেন তাত গৈ ছাবস্ক্ৰাইব কৰি ল'ব, যদি ভাবে যে তাত ভিডিঅ'বোৰ দিব লাগে দেন ছাবস্ক্ৰাইব কৰি থৈ দিয়ক নেকি, সেইটোৱে। আৰু এতিয়া আমি তালৈ যাওঁ য'ত এগালমান মানুহ বহি আছে। তাত একচুৱেলি মোৰ টিচাৰ কেইজনমানকো লগ পালোঁ, হায়াৰ ছেকেণ্ডেৰী টিচাৰ, এনে সিহঁতে আহিলে বোলে এনে ফুৰিবলৈ, জেগাটো চাবলৈ, বহুত ধুনীয়া হৈ আছে না ভিউ। আৰু আপোনালোকে যদি পাৰে আহক, ভিজিট কৰক এইকেইদিনতে, কিজানি এইটো দৃশ্য আৰু দেখি নাপায় চাগে, নে পাছলৈ আৰু পাব ইয়াতকৈ ভাল নাজানো। আৰু বাগজানৰ জুটো ইয়াৰ পৰা দেখে, কিন্তু মোবাইল কেমেৰাৰ লেন্স মোবাইল কেমেৰা মানে কেপচাৰ কৰিব পৰা নাই, কিন্তু কেইদিনমান আগতে ইয়ালৈ আহিছিলোঁ তেতিয়া অকণমান কেপচাৰ কৰিছিলোঁ। এইটো ভিডিঅ' চাই লওক, মানে ইয়াৰ পৰা বেছি দূৰ নহয়, 30 কিলোমিটাৰ নহয় চাগে, নাজানো কিমান হ'ব, কিন্তু বহুত ক্লিয়াৰকৈ দেখি পায় মানে। আৰু যি এইটো ফগটো হৈ আছে না, সেইটো কাৰণে মানে অলপ কমকৈ দেখি পাইছোঁ, আৰু কেমেৰাটো মোবাইল কেমেৰাটো মানে কেপচাৰ হোৱা নাই। এতিয়া যাওঁ তাত বহো, অলপ এনজয় কৰোঁ ভিউ, তাৰপিছত যাওঁ। ভিডিঅ'টো কেনেকৈ লাগিলে ক'ব, ভাল লাগিলে এইটো চেনেলটোক ছাবস্ক্ৰাইব কৰি লওক না, সেইটো চেনেলটোক কৰি ল'ব, যদি ভাবে যে সেইটো চেনেলটোত যোৱা উচিত বুলি দেন সেইটো কৰি থ'ব, আৰু যদি ভাবে এইটো ভাল দেন এইটোক ছাবস্ক্ৰাইব কৰি থ'ব। আজিলৈ মানে বাই বাই।